নমস্কাৰ বন্ধুসকল টি20 বিশ্বকাপৰ দ্বিতীয়খন খেলত কালি নামিবিয়াৰ সৈতে ভাৰতৰ মুখামুখি হৈছিল দিল্লী অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই খেলখনত ভাৰতে কেনেদৰে প্ৰদৰ্শন কৰিলে খেলখনৰ সকলো খতিয়ান জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাব নামিবিয়াই প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় অভিষেক শৰ্মা অনুপস্থিত সঞ্জু চেমছঙে খেলিবলৈ সুবিধা পায় আৰু সঞ্জু চেমছঙে আৰম্ভণি খুব সুন্দৰে কৰিছিলে আৰু লগতে ঈশান কিষানেও ভালেই খেলিছিলে আৰম্ভণি কিন্তু সঞ্জু চেমছং যিটো সুযোগ পাইছিলে সুযোগটো ভালদৰে তেওঁ ল'বলৈ নোৱাৰিলে মাত্ৰ 22 ৰান কৰি তেওঁ আউট হয় এটা সময়ত লাগিছিল সঞ্জু চেমছং আজি বহুত ভাল ফৰ্মত আছে তেওঁ হয়তো আজি যিটো সুযোগ পাইছে তেওঁ এইটো ফায়দা উঠাব কিন্তু তেওঁ 8টা বলত 22 ৰান কৰি তেওঁ আউট হয় 8টা বল তেওঁ খেলিছিলে যদিও সেইটো ভাল ফৰ্মতে লাগিছিলে কিন্তু এটা স্লো বলত তেওঁ আউট হৈ যায় বাকি তেওঁ এটা হয়তো আগন্তুক যি পাকিস্তানৰ লগত মেচখন হ'ব যদি অভিষেক শৰ্মা ফিট হৈ যায় হয়তো তেওঁ আকৌ তেওঁ বহাই থব বেটিঙৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ ইণ্ডিয়া প্ৰথমতে লাগিছিল এটা ভাল স্কোৰ কৰিব 200-250 এনেকুৱা মোৰ মতে ৰান হ'ব গ'ল ভাবিছিলো কিন্তু মাজৰখিনি সময়ত উইকেটটো মানে বহুকিটা গুচি গ'ল তাৰ পিছতে হাৰ্দিক পাণ্ডিয়া অলপ সম্ভালি ল'লে হাৰ্দিক পাণ্ডিয়াই 28টা বলত 52 ৰান কৰি তেওঁ আউট হয় ঈশান কিষানেও 24টা বলত এটা 61 ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলিছিলে নিৰ্ধাৰিত 20 অভাৰত 209 ৰান কৰিবলৈ সক্ষম হয় 210 ৰানৰ যি লক্ষ্য নামিবিয়াৰ বাবে আছিল তেওঁলোকে বেটিং কৰিবলৈ আহি কিন্তু ভাল প্ৰদৰ্শনে কৰিছিলে এটা সময়ত লাগিছিল যেন তেওঁলোকে ভাল জুচ এখন দিব ইণ্ডিয়াৰ লগত কিন্তু পাৱাৰ প্লেত খুব ভালদৰে খেলিছিলে কিন্তু যেতিয়াই আমাৰ স্পিন এটেক বৰুণ ধৱন তেওঁ আহিলে তাৰ পিছতে তেওঁলোকে মানে ধাৰাসাৰ হৈ গ'ল এটা সময়ত লাগিছিল ৰান ৰেট পুৰা অলমোষ্ট সেম চলি আছে যিটো ৰিকোয়াৰ্ড ৰান ৰেট আছিল সেইটো তেওঁলোকে বলিঙৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ হাৰ্দিক পাণ্ডিয়া দুটাকৈ উইকেট লৈছে তাৰ পিছতে আৰ্শদীপ সিং তেওঁ অলপ মানে ৰান ক্ৰছ কৰিছে তেওঁ 3 অভাৰত 36 ৰান দিছে কিন্তু এটা উইকেট তেওঁ দখল কৰিছে শিৱম দুবে 2.2 অভাৰ 11 ৰান দি এটা উইকেট দখল কৰিছে জাসপ্ৰীত বুমৰাই 4 অভাৰত 20 ৰান দি এটা উইকেট দখল কৰিছে বৰুণ চক্ৰৱৰ্তী তেওঁ 2 অভাৰত মাত্ৰ 7 ৰান দিছে আৰু 3টাকৈ উইকেট অক্ষৰ পটেলে 3 অভাৰত 1 অভাৰটো মেডানে দিছে 20 ৰান দি দুটাকৈ উইকেট তেওঁ লৈছে ছজনে বল কৰিছিলে আটাইকেইজনে উইকেট লৈছে কিন্তু পাকিস্তানৰ বিৰুদ্ধে মানে এটা বেলেগ হিট খেলিবলৈ লাগিব কাৰণ পাকিস্তানৰ যিখন কলম্বোত অনুষ্ঠিত হ'ব ভাৰত আৰু পাকিস্তানৰ মেচখন সেইখন মানে স্পিন ট্ৰেক স্পিন পাকিস্তানৰ কিন্তু ভাল স্পিনাৰ বৰ্তমান আমি দেখিবলৈ পাইছো তেওঁ বিগত দুইখন মেচ স্পিনৰ সহায়তে তেওঁলোকে জিকিবলৈ সক্ষম হৈছে সেই আগন্তুক পাকিস্তানৰ মেচখনত মোৰ মতে ৰিংকু সিঙক বহাই ৱাশ্বিংটন সুন্দৰক খেলোৱাটো প্ৰয়োজন হ'ব যদি আৰু এজন ফাষ্ট যদি ৱাশ্বিংটন সুন্দৰক নেখেলায় তেতিয়াহ'লে এজন ফাষ্ট বলাৰ কমাই কুলদীপ যাদৱক খেলাব পাৰে যদি ৰিংকু সিং বেটিঙৰ ফালে যদি লাগতিয়াল হয় ৰিংকু সিঙক ৰাখি এজন ফাষ্ট বলাৰ কমাই কুলদীপ যাদৱক খেলাবলৈ পাৰে তে লক্ষ্যতে হ'ব ভাৰতৰ মেনেজমেণ্টে কেনেকৈ কি চিন্তাধাৰা কৰি আছে আপোনালোকৰ মতে পাকিস্তানৰ লগত কাক খেলাব লাগে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব ধন্যবাদ সকলো ভালে থাকক